দুটা 300 হেল্ল' বন্ধুসকল ৱেলকাম টু মাই ইউটিউব চেনেল মই আছোঁ বৰ্তমান ডিমাপুৰত একচুৱেলি মই গুৱাহাটী যাব আহিছিলোঁ চ' গুৱাহাটী যাওঁতে অলপ শুনিলোঁ ইয়াতে ছুপাৰ মাৰ্কেট আছে ছুপাৰ মাৰ্কেটত আহিছোঁ ত' ছুপাৰ মাৰ্কেটখন অলপ দেখাম আপোনালোকক কি হয় ইয়াতে সকলোবোৰ পায় তো অলপমান পপুলাৰ হয় ছুপাৰ মাৰ্কেট ডিমাপুৰৰ চ' তাকে দেখাম অলপ ये जोड़ा किमान हो जोड़ा किमान 500 और ये 50 ये पैकेट है ना कितना है पैकेट का 150 और ये सिंगल पीस दो ठो में 300 ये कितना है 50 1 किलो और एक डब्बा और ये बागस 50 ইয়াতে ভেকুলি কুকুৰ হাঁহ পাৰ এভৰিথিং বস্তু পায় শামুক তো দেখাই আছোঁ মই আৰু কি পায় भैया कितना है 300 दो ठो में दूटा 300 ये भी सेम प्राइस 300 ना और ये सूखा वाला बिल्कुल कितना है ये 20 300 ओके ये काठफुला है काठफुला ये जो শুকান ভোট জলকীয়া হয় এইটো কেঁচা ভোট জলকীয়া এইটো শহাপহু পাৰ এইটো কি নাম আছিল মই পাহৰিলোঁ ये उसका प्राइस कितना है उसका दाम किमान दाम एक तो में 100 और শহাপহু কিমান হয় দাম 800 এই এটাত 800 শহাপহু আৰু এইটো কি চৰাই আছিল মই পাহৰিলোঁ এইটো এটাত 100 টকা এইটো ৰাজহাঁহ হয় ডাঙৰ এটা ৰাজহাঁহৰ পোৱালি থাকে এই কাঠফুলা কিমান কিমান হয় কাঠফুলা 100 एक किलो है ना এইটো পিঠা হয়
ये क्या है এইটো বাঁহৰ শুকান হয় বাঁহৰ গাছটো শুকাই বনাইছে এইটো पोलो पोक হয় पोलो पोक और किलो कितना है पोलो पोक का पोलो पोक এইটো কণী হয় আৰু দোকানটো কি আছে এইটো লোকেল আমাৰ এইটো লোকেল আমাৰ এইটো হয় মটটো চুলাই ये किलो कितना है पोलो का किमान है किलो 500 এইটো पोलो पोकটো হয় এইবিলাকটো ভেকুলী এইটো ইয়াৰে ফেভৰিট হয় पोलो पोका नहीं ना अकल फोटो है यार বিলাক শাক বিভিন্ন ধৰণৰ এইটো কি হয় कितना है वो चटनी बना के खाता है ना हाँ ये चटनी बना के खाता है ये तो चटनी बना के खाए ये तो मीठा आलू এইটো কি বস্তু হয় এইটো এইটো কি বস্তু আছে अब कत फ्रूट पता है लेकिन किन केनेको खाए कैसे खाता है वो अमरूद जैसा ना अमरूद जैसा So your purpose one this medicine, you know, for health. नहीं होगा नहीं अभी You know, one purpose. जस्ट नहीं मैं जस्ट देखा ये कैसा है If you take photo, you have to pay 20 rupees, okay? और ये क्या है ये किने आसे दियो बास्टिंग आसे इतो बैम्बू सूट ये बैम्बू सूट है I don't know Breakary metal, you know. Big, too big. no
Please, please. होगा होगा No. Okay, bro. हाँ थैंक यू তো এয়া ফ্ৰুইটছৰ দোকান হয় তো আৰু মাছ এইটো এইটো কুচিয়া মাছ ন আংকেল এই কুচিয়া মাছ কিমান হয় এইটো KG 1,600. 1,600 কেজি এইটো কুচিয়া মাছ শুকান কুচিয়া মাছ হয় কেজি 1,600 বাপৰে বহুত হয় ৰে এইবিলাক শুকান মাছ হয় অ'কে এভৰিথিং কমলা কিমান হয় কমলা কিমান হয় 120. 120 কিয়া কিলো Kilo mein. और दाव পোৱা যায় বেলেগ বেলেগ কিমান হয় এইটো 450. 450 সব Hoy, hoy. গোটেইবোৰ 450 Hoy, hoy. ঠিকে আছে এই দাও গোটেই 450 হয় জাস্ট দামটো সুধিলো এইটো বেলেগ ধৰণৰ কোদাল কোদাল কিমান হয় 400 পাৰ পিস এই কোদাল বেলেগ ধৰণৰ কোদাল হয় 400 টকা হয় পাৰ পিস তো বহুত ধৰণৰ বেলেগ বেলেগ বস্তু আছে তো এইবোৰ বাহেৰে বনাই এইবোৰ মছলা খুন্দা কিবা কিবি সো এইবিলাক কাঠেৰে বনাইছে এইবোৰ এই বেগবোৰো নিজে বনাইছে এয়া বিভিন্ন ধৰণৰ খাৰ পোৱা যায় ইয়াত গোটেই গছ চছ এইবিলাকত দিবৰ কাৰণে শাক পাচলি দিবৰ কাৰণে তো বহুত ধৰণৰ এইবিলাক এই বজাৰখন একচুৱেলি ডিমাপুৰ ষ্টেচনৰ ৰেলৱে ষ্টেচনৰ পৰা 1 কিলোমিটাৰ হয় সো আপোনালোকে খোজকাঢ়ি আহিব পাৰে ৰেল ষ্টেচনৰ ৰাইট সাইডে 1 কিলোমিটাৰ আহিলে হ'ল সো এই বজাৰখনত কুকুৰৰ মাংস আৰু বহুত ধৰণৰ কিবা কিবি মিট পোৱা যায় আৰু আপোনালোকে যদি মোৰ চেনেলটো চাই ভাল পাইছে প্লিজ সাবস্ক্ৰাইব কৰি দিব এতিয়ালৈ গৈ থাকো বাই বাই